চিৰচেনেহী মোৰ ভাষা জননী পেজটিলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই আজি 10ম শ্ৰেণীৰ এটি পাঠ ব্যাখ্যা কৰিবলৈ লৈছোঁ। পাঠটিৰ নাম হৈছে কানাইৰ চাতুৰি আৰু লেখক হৈছে শ্ৰীধৰ কন্দলে। মই শ্ৰীধৰ কন্দলেৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত কিছু কথা আগবঢ়াম। আজি পাঠটি মই ব্যাখ্যা কৰিবলৈ লৈছোঁ। আশা কৰোঁ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কিছু হ'লেও উপকৃত হ'ব। আৰু এই পাঠটি খুব সহজ, বুজি পালে এই পাঠৰ পৰা দিয়া ব্যাখ্যা কৰা বা যিকোনো উত্তৰে মুখস্থ নকৰাকৈ ছাত্ৰ ছাত্ৰীসকল লিখিবলৈ সক্ষম হ'ব। একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱহৰি ৰজনী প্ৰভাতে সুতীয়া আচন্ত মিছা অপমান কৰি। এদিন ভকতক নিজৰ সন্তান জ্ঞান কৰা শ্ৰীকৃষ্ণই ৰাতিপুৱা বহু দেৰিলৈকে মিছা অভিমান কৰি শুই আছে। সুতীয়া মানে শুই, আচন্ত মানে আছে। সেই সময়ত গভ শিশুজত আহিবলৈ যশোদা। সেই সময়ত গভ শিশুসকলে আহি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাক ক'বলৈ ধৰিলে, খেৰি খেলাইবাক লাগয় সুন্দৰী সত্তৰে কৃষ্ণক ডাক। কি বুলি কৈছে যে খেল খেলিব লাগে। শ্ৰীকৃষ্ণৰ মাক যশোদাক সুন্দৰী বুলি সম্বোধন কৰিছে আৰু কৈছে যে সোনকালে কৃষ্ণক মাতা। শুনিয়া তেখনে নন্দৰ ঘৰণী কৃষ্ণক ডাকিবে লৈলা, এত নিদ্ৰা কৰ কিহৰ ভাগৰ আদিত্য উদয় ভৈলা। আৰু গভ শিশুসকলৰ কথা শুনি মাক যশোদাই শিশু কৃষ্ণক মাতিবলৈ ধৰিলে। কেনেদৰে মাতিছে যে ইমান কিহৰ টোপনি, কিহৰ ইমান ভাগৰ, সূৰ্য উদয় হ'ল, সোনকালে উঠা। উঠিও কৃষ্ণ হাৰলি বপাই ৰসতাপ তেজি মনে, পুহাইল ৰজনী উঠা যদুমণি বুলি ডাকে শিশুগণে। আৰু তাৰ পাছত গভ শিশুসকলেও কৃষ্ণক এনেদৰে মাতিবলৈ ধৰিলে যে কৃষ্ণ তুমি উঠা, হাৰলি বপাই মৰমৰ বপাই, খং ৰাগ এৰি দিয়াত, খং ৰাগ ত্যাগ কৰাৰ, ৰস মানে হৈছে খং। পুহাইল ৰজনী ৰাতিপুৱাল উঠা যদুমণি বুলি ডাকে শিশুগণে। এইদৰে গভ শিশুসকলে কৃষ্ণক মাতিবলৈ ধৰিলে। যশোদাৰ বাণী শুনি চক্ৰপাণী বলন্ত নমতা মাও, তহৰ আটাই বপাই বলন্ত নুজুৰাই মোৰ গাঁও। যশোদাৰ কথা শুনি শ্ৰীকৃষ্ণই কি বুলি কৈছে, চক্ৰপাণী হৈছে শ্ৰীকৃষ্ণৰ আন এটি নাম, যদুমণি শ্ৰীকৃষ্ণৰ আন এটি নাম। কৈছে যে তুমি মোক যিমানেই আটা বপা বুলি নামাতা কিয়, তোমাৰ মাত শুনিলে বা তোমাৰ এই আটা বপা মৰমৰ মাতে মোৰ গা হাত নপৰে। দিন 4-5 নুঠিব নাখাইব নাযাইব গৰক্ষস্থানে। কি বুলি কৈছে, 4-5 দিন মই নুঠিও, মই গৰু চাৰিবলৈও নাযাওঁ। গৰক্ষস্থান মানে গৰু চৰা ঠাই, তালৈকো নাযাওঁ। দুৰ্যোগ কলংক দুখ উমৰন্তে নহহে মোৰ পৰাণে। তুমি মোক যিমান অপবাদ দিছা, বদনাম দিছা, এইবোৰ সহ্য কৰি কৰি মোৰ প্ৰাণে সহ্য কৰিব নোৱাৰা হৈছে। এতিয়া আৰু মোৰ প্ৰাণে এইবোৰ সহ্য কৰিব নোৱাৰে। মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীৱ। কৈছে যে মই এই জগতৰে সৃষ্টিকৰ্তা নাৰায়ণ আৰু তুমি হৈছে এটা সাধাৰণ গোৱালৰ যি মানে যিয়ে। তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীৱ, কিন্তু তথাপিও তোক দেখিলে মোৰ জীৱ ভয়তে উৰি যায়। যত খাওঁ দাওঁ তত শুকাই যাওঁ, নাহি মোৰ উৎকতি। কৈছে যে মই যিমানেই খাওঁ সিমানে মই শুকাইহে যাওঁ, মোৰ আৰু উন্নতি নাই, মোৰ স্বাস্থ্যৰ উন্নতি নাই। হাত মুষ্টি যেন কংকাল খানি যে বান্ধত চিগিলতি। মোৰ এই সৰু কঁকালখন হাতৰ মুঠিতে কি হৈছে, হাতৰ মুঠিতে ধৰিব পৰা এই সৰু কঁকালখন তুমি মোক বান্ধি থওঁতে থওঁতে ছিগি যোৱা যেন হৈছে। অৰ্থাৎ মাতৃ যশোদাই যেতিয়া কাম কৰি থাকে তেতিয়া পুত্ৰ শিশু কৃষ্ণই মাকক বৰ আমনি কৰে আৰু তেতিয়া মাতৃ যশোদাই কি কৰে, কৃষ্ণক কঁকালত বান্ধি থৈ দিয়ে। আৰু সেই কথাটোকে মাকক শ্ৰীকৃষ্ণই কৈছে, নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সৃজিয়া চলীলা কৰে। কৈছে যে এই অনন্ত ব্ৰহ্মাণ্ড মই নিজেই সৃষ্টি কৰি লালন পালন কৰি আছোঁ। সমস্ত জগত প্ৰতিপাল কৰি আত্মাৰূপে আছোঁ ধৰি, আৰু এই সমস্ত জগতকে মই প্ৰতিপালন কৰি আছোঁ আৰু আত্মাৰূপে ধৰি আছোঁ। ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায়। কৈছে যে ব্ৰহ্মাৰ দৰে অতি শ্ৰেষ্ঠ দেৱতাসকলেও মোক প্ৰণাম কৰে। তোৰ ঘৰে আহি গৰু চাৰি ফুৰক কৰ কৰা ভাত খায়, আৰু তোৰ ঘৰত জন্ম লৈ মই কি কৰিছোঁ, গৰু চাৰি ফুৰিব লাগে, কৰ কৰা ভাত খায়, অৰ্থাৎ বাহি ভাত খায়। বাহি ভাত মানে হৈছে ৰাতি ভাত খোৱাৰ পাছত ৰৈ যোৱা ভাত,
ভাত, ঠাণ্ডা ভাত। গতিকে কৈছে যে তোৰ ঘৰত আহি মই কি কৰিব লাগে, গৰু চাৰি ফুৰিব লাগে, তাকো বাঁহী ভাত খায় বা ঠাণ্ডা ভাত খায়। নাৰায়ণ ৰূপে অনন্ত শয্যাত জলত কৰি শয়ন, নাভি পদ্মহন্তে ব্ৰহ্ম উপজাইল স্ৰজিল তিনি ভুৱন। কৈছে মই নাৰায়ণ ৰূপ ধৰি অনন্ত শয্যাত পানীত শয়ন কৰি মই কি কৰিলোঁ, নাভিৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিলোঁ আৰু এই ত্ৰিভুৱন স্বৰ্গ মৰ্ত পাতাল মই সৃষ্টি কৰিলোঁ। বেদক পঢ়াইলোঁ। বেদ হৈছে শ্ৰীকৃষ্ণৰ বাণী সন্নিৱিষ্ট এখন গ্ৰন্থ। বেদৰ কথাবোৰ শ্ৰীকৃষ্ণৰ কথা বুলি সকলোৱে জ্ঞান কৰে। তত্ত্ব জ্ঞান কৰিলোঁ, অজ্ঞান কৰিলোঁ তোৰ। কৈছে বেদৰ তত্ত্ব কথা কৈ, বেদৰ সাৰগৰ্ভ জ্ঞানৰ কথা কৈ মই অজ্ঞানতা দূৰ কৰিলোঁ। তহৰ ঘৰত যতেক ঐশ্বৰ্য সবে ভৰিল মুখী মোৰ, আৰু তোৰ ঘৰত মোৰ যিমান যশস্য আছিল এই সকলোবোৰ কি হ'ল, মুখীমূৰ হৈ গ'ল। অসুৰৰ ভয়ে পূৰ্বে দেৱগণে চিন্তিবে গৈ আমাক, চতুৰ্ভুজ ৰূপে আশীতাবকখানে দেখা দিল তাসম্ভা। এবাৰ কি হৈছিল, অসুৰৰ ভয়ত দেৱতাসকলে শ্ৰীকৃষ্ণক চিন্তা কৰিছিল, প্ৰণাম কৰিছিল, সেৱা কৰিছিল বা স্মৰণ কৰিছিল। আৰু তেতিয়া শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপ ধৰি, অৰ্থাৎ চাৰিখন হাত লৈ যি ৰূপ ধৰে তাক চতুৰ্ভুজ ৰূপ বুলি কোৱা হয়। আৰু সেই ৰূপ ধৰি মই যেতিয়া দেৱতাসকলক দেখা দিল, তেতিয়া কি হ'ল, ত্ৰিদক ঢলি পৰিল। আবে তুমি মোক বিগুটিয়া মাতা কলীয়া কলীয়া বুলি। আৰু মোৰ সেই ৰূপৰ চমকত ত্ৰিদক ঢলি পৰা মোৰ সেই বিশ্বৰূপ দৰ্শন কৰাৰ পাছত তুমি মোক কি কৰা, কলীয়া কলীয়া বুলি ঠাট্টা কৰি মাতা। বিগুটিয়া মানে ঠাট্টা। শ্ৰীকৃষ্ণৰ গাৰ বৰণ অলপ কলা আছিল বাবে তেওঁক কলীয়া কলীয়া বুলি মাতিছিল। মোহনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধিছৰ নাম। কৈছে মই কি কৰিছিলোঁ, এবাৰ মোহিনী ৰূপ ধৰি দেৱতাসকলক অমৃত খুৱাইছিলোঁ, আৰু সেই অমৃত খুৱাই দেৱতাসকলৰ কাৰ্য মই সমাধান কৰিছিলোঁ। কিন্তু তোৰ ঘৰত আহি মই এনে নাম পালোঁ, তই মোক দধিছৰ বদনাম দিয়া, অৰ্থাৎ দৈ চোৰ গাখীৰ চোৰ বদনাম দিয়া। কপিল স্বৰূপে কৰ্দময় ঘৰে হুয়াময় অৱতাৰ, দেৱহূতি নামে মাতৃক তাৰিল কৰিও তত্ত্ব বিচাৰ। যে কপিল স্বৰূপে মই কৰ্দময়ৰ ঘৰত অৱতাৰ লৈছিলোঁ। শ্ৰীকৃষ্ণই সময়ে সময়ে বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল, আৰু তাৰে এটা অৱতাৰ আছিল কপিল মুনিৰ ৰূপ। আৰু এই ৰূপত তেওঁ কি কৰিছিল, দেৱহূতি মাতৃক তত্ত্ব বিচাৰ কৰিছিল। বামন স্বৰূপে বালিক চলিবে বিশ্বৰূপ দৰখাইল। বামন ৰূপত কি কৰিছিল, বলিক চলনা কৰি বিশ্বৰূপ দেখাইছিল। চৰণৰ নখে কটা ফুটাইল গংগাক আনি নমাইল, ভৰিৰ নখেৰে মই গংগাক সৰগৰ পৰা পৃথিৱীলৈ নমাই আনিল। সেহি পদজল শিৰত ধৰিল মহেশ বাটত পায়। আৰু সেই পানী মহাদেৱ শিৱই কি কৰিলে, তেওঁৰ জটত ধৰি ল'লে, বান্ধি ল'লে। আবে তুমি মোক বিগুটিয়া মাতা দিয়া মাটি খোৱা দায়, আৰু তুমি মোক ঠাট্টা কৰি মাতা, মোক কি কোৱা, মোক মাটি খোৱা বদনাম দিয়া, মোক মাটি খোৱা বুলি কোৱা। আন যত মোৰ মহিমা আছয় কহিবাক লাগে কি, মই হেন পুত্ৰক মাও বলাইবাক তহৰ আচক ঠিক। কৈছে আৰু যে মোৰ কিমান মহিমা আছে মই তোমাক কিমান কম, কৈ শেষ কৰিব নোৱাৰোঁ। আৰু মোৰ দৰে পুত্ৰক তুমি কি কৰা, মোৰ দৰে পুত্ৰই তোমাক যে মা বুলি মাতো, এইটোৱে খুব ডাঙৰ কথা। তথাপি কিছু কৰি দেখিয়া আছা হাত, তথাপি কৰা আক্ৰোশ। কৈছে অলপ অলপকৈ তুমি দেখিয়ে আছা, তথাপি তুমি মোক আক্ৰোশ কৰা। এক খনিতেকে সুৰুতি উৰাইব নাথাকক মোৰ দোষ। মই কিন্তু কি কৰিছে, এক খনিতেকে মানে এক মুহূৰ্ততে মই তোমাৰ কি কৰিম, সুৰুতি হেৰাই দিম, তেতিয়া কিন্তু মোক দোষ নধৰিবা। কাঠবাজি বুলি জগতে হাস হয়, দেখিলে হুমৰ হৰি। তোক সন্তান নোহোৱা মাইকী বুলি, অৰ্থাৎ কাঠবাজি বুলি তোমাক গোটেই পৃথিৱীয়ে হাঁহে। মই আহি তোৰ ঘৰে পুত্ৰ হৈল হিত দুখ দূৰ কৰি। আৰু মই পুত্ৰ হৈ তোৰ ঘৰত জন্ম ল'লো, আৰু তোৰ সেই কাঠবাজি বদনামৰ পৰা তোক ৰক্ষা কৰিলোঁ। তথাপি আমাৰ স্নেহ নজনা হওক, নকৰ মোৰ বিশ্বাস। কৈছে তথাপি তই মোৰ মৰম নাজানা, তই মোক বিশ্বাস নকৰা। এইদৰে
শ্ৰীকৃষ্ণই মাক যশোদাক কি কৰি আছে ব্লেকমেইলিং কৰি আছে হয়নে কৈছে যে তথাপি আমাৰ স্নেহ নাজানা তথাপি তই মোৰ মৰম নাজানা মোক বিশ্বাস নকৰা আগে আছিল তেনয় কৰিব দিন চাৰি বাট চাই কৈছে আগতে তুমি যেনেকুৱা আছিলা কাঠবাজি মই তোমাক তেনেকুৱাই কৰিম মাত্ৰ 2-4 দিন বাটহে চাইছো মহৰ মুখত লাজ লাগে বৰ তহৰ গুণ কহন্তে কৈছে মোৰ খুব লাজ লাগে তোৰ গুণ ক'বলৈ দুই ওঁঠ ফাটি তেজ বহি যায় বাঁহৰ বংশী বজান্তে কৈছে যে মোৰ এই সৰু সৰু ওঁঠ দুটা ফাটি তেজ ওলাই যায় বাঁহৰ বাঁহী বজাই বজাই ছয় ৰতি সোণাৰ বংশী গঢ়াই নেদৰ ৰাজ পটেশ্বৰী হৈ গাঁতত পততে পেটাৰী বান্ধনতে ধনত লাগিবে জয় কৈছে যে এটা বাঁহী বনাবলৈ মাত্ৰ 6 ৰতি সোণৰহে দৰকাৰ কিন্তু তুমি ৰাজৰাণী হৈও মোক 6 ৰতি সোণেৰে তুমি এটা সোণৰ বাঁহী গঢ়াই নিদিয়া বাঁহৰ বাঁহী বজাওতে বজাওতে মোৰ 2 ওঁঠ ফাটি তেজ ওলাই যায় তোৰ এই ধনত জুই লাগিব কৈছে তোৰ এই গাঁততে পততে পেটাৰী বান্ধনতে ধনত লাগিব যে কৈছে যে এনেদৰে তুমি ধন হাঁচতে হাঁচতে তোমাৰ এই ধনত জুই লাগি যাব গৰু জাক লাগি অন্ন দি পঠা হিয় হৈ একমুঠি কৈছে এক জাক গৰু চাৰিব পঠোৱা মাত্ৰ এক মুঠি ভাত দিয়া এক গ্ৰাস খাইলে আৱৰ গ্ৰাস নাতে যাওঁ আধা পেটি উঠি কৈছে এক গৰা যদি মই ভাত খাওঁ 2 গৰা খাবলৈ আৰু ভাত নাথাকে মই আধা পেটে থাকিব লগা হয় গৰু আগৰন্তে ধাতু যায় মোৰ কণ্টক বনত বিন্ধি চৌপৰ দিনতো লৱৰীয়া ফুৰৰ নতুৱা টনাক পিন্ধি কৈছে গৰু আগুৰি আগুৰি মোৰ জীৱ উৰি যায় কাইটিয়া বনে মোৰ ভৰিত বিন্ধে সেই ভৰ দুপৰতো মই কি কৰোঁ দৌৰি ফুৰো কি পিন্ধি পেলাই নতুৱা টনাক পিন্ধি কি পিন্ধি বুলি কৈছে নতুৱা টনাক নতুৱা মানে হৈছে মতা বা তিৰতাৰ বেশ লৈ নচা ল'ৰা আৰু টনা মানে হৈছে 2 মূৰ মনাৰ দৰে হিয়া এৰিয়া গামোচা এনেকুৱা সাজপাৰ অৰ্থাৎ কৃষ্ণক মাকে পিন্ধাইছে কুটকুৰা চুলি পৰে গৰু ধূলি কুকুহা পৰিয়া যায় কৈছে মোৰ সৰু সৰু চুলি কুটকুৰা চুলি মানে সৰু সৰু চুলি চুটি চুটি চুলি সৰু সৰু নহ'ব ঠিক চুটি চুটি চুলি পৰে গৰু ধূলি মানে গৰু চাৰতে তাৰ চুলিত ধূলি পৰে কুকুহা পৰিয়া যায় কুকুহা হৈছে এবিধ কাউৰীৰ সমান চৰাই ৰংটো ইটাৰ বৰণৰ অৰ্থাৎ কৃষ্ণৰ চুলি ইটা বৰণৰ দৰে হৈ গৈছে গোটা গুটি কৰি জটা বান্ধিলেকো তৈল মাথে দেখা নাই অৰ্থাৎ মাতৃ যশোদাই শিশু কৃষ্ণৰ ইমানেই যতন নলয় যে কৃষ্ণৰ চুলিত জট বান্ধিছে তথাপি মাকে তাক তেল লগাই নিদিয়ে কথা কহন্তে ক্ৰন্দন হয় যত অপমান পাওঁ যেবে তেওঁ মই সি বাপুৰ পুত তোক তেবে কন্দ তাৰপাছত কি কৈছে যে এইবোৰ কথা কওঁতে কওঁতে মোৰ কান্দন ওলায় ক্ৰন্দন হয় অৰ্থাৎ কান্দন আহে মোক যিমান তুমি অপমান দিছা যত অপমান পাওঁ বুলি কৈছে যিমান অৰ্থাৎ শ্ৰীকৃষ্ণক যেনিবা মাকে অকণো মৰমেই নকৰে অপমান কৰে কলীয়া কলীয়া বুলি ঠাট্টা কৰে কিন্তু কৃষ্ণৰ গুণ কেতিয়াও বিচাৰিয়ে নাপায় অলপ দুষ্ট কৰিলেই বান্ধি থৈ দিয়ে গতিকে শেষত কৈছে যে তুমি মোৰ ইমানেই যতন নলোৱা যে মোৰ চুলিত জট বান্ধিছে মোৰ চুটি চুটি চুলিত ধূলি পৰি পৰি মোৰ চুলিবোৰ ইটা বৰণীয়া হৈ গৈছে চুলিত জট বান্ধিছে কিন্তু তুমি মোক তেল লগাই নিদিয়া আৰু এইবোৰ কথা কওঁতে কওঁতে শিশু কৃষ্ণৰ কি হয় কান্দন ওলায় যেবে তেওঁ মই সি বাপৰ পুত তোক তেবে কন্দুৱা কৈছে যদি ময়ো বাপৰ পুতে হওঁ গতিকে তোকো মই এদিন কন্দুৱাম কংস মামা মোৰ সাৰথি আছে আমাক নিব মতাই কৈছে মোৰ কংস মামাটো মোৰ লগ আছেই মোক মাতি লৈ যাব ইটো অপমান সকলে খুজিব মথুৰাপুৰীত যায় আৰু এই সকলো অপমান মই মথুৰাপুৰীত গৈ খুজিম দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পাহ আমি সকলোৱে জানো যে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃ আছিল দৈৱকী গতিকে কি কৈছে যে দৈৱকী আইৰ ওচৰত মই যাম আৰু তাতে মোৰ ঘৰ বুলি তাৰে কাষত থাকিম অৰ্থাৎ দৈৱকী মাৰ কাষতে থাকিম আমাক দেখিবে লাগিয়া তোহাৰ হৈব বৰ হাবিয়াস আৰু তেতিয়া কিন্তু মোক চাবলৈ তোৰ খুব ইচ্ছা যাব কৃষ্ণৰ বচন শুনিয়া যশোদা পুনুমাতে পাখ চাপি এৰ হাবিয়াস মোৰ মাথা খাখ নাকান দিবা মোৰ বাপি কৃষ্ণৰ এই কথাবোৰ শুনি মাকৰ অন্তৰ গলি গ'ল অন্তৰ কোমলিলে আৰু তেতিয়া
কৃষ্ণৰ এই কথা শুনি মাক যশোদাই কৃষ্ণৰ ওচৰলৈ গৈ মাতিবলৈ ধৰিলে। এৰ হাবিয়াস মোৰ মাথা খাক নাকান্দিবা। মোৰ বাপে কৈছে যে এইবোৰ কথা কৈ কৈ আৰু কান্দি নাথাকিবা। মই অভাগী ৰিবাৰ দোষক মৰখীয় বনমালে কৈছে যে মই হৈছোঁ বৰ অভাগী তিৰতা, গতিকে এইবাৰৰ কাৰণে মোৰ দোষ ক্ষমা কৰি দিয়া। আন কাল যদি দোষ দেখা মোৰ পাৰিবা মোক গালি, আৰু ইয়াৰ পাছত যদি মোৰ আৰু দোষ দেখা পোৱা তেতিয়াহ'লে তুমি মোক গালি পাৰিবা। মাৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত হৈল মন। অৰ্থাৎ মাতৃ যশোদাৰ এনেকুৱা কান্দনৰ সুৰত কোৱা কথা শুনি শ্ৰীকৃষ্ণৰ মনতো সন্তুষ্টি লাভ কৰিলে। শ্ৰীকৃষ্ণৰ মনত সন্তুষ্টি লাভ কৰিলে। তেওঁৰ মন সন্তোষিত হ'ল। একেদেৱে গৈলা কলাত চৰিয়া পিবাক লাগিলা স্তন। আৰু তাৰপিছত একে দৌৰ মাৰি গৈ মাকৰ কলাত উঠি মাকৰ গাখীৰ খাবলৈ ধৰিলে। পৰম আনন্দে থাকিবন্তে কৃষ্ণ চাৰুদন্ত দৰখাই, ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই। আৰু আনন্দ মনেৰে শ্ৰীকৃষ্ণই তেওঁৰ দাঁতকেইটা উলিয়াই হাঁহি থাকিল, আৰু মাতৃ যশোদায়ো যেন ব্ৰহ্মাণ্ডৰ সকলো সুখেই শ্ৰীকৃষ্ণৰ শিশুৰ মুখখনত বিচাৰি পালে। পাত্ৰী আছিল এইখিনিয়ে। ইয়াতে ক'ব লগা কথা কেইটামান ৰৈ গৈছে। সেইকেইটা হ'ল, এটা মোহিনী ৰূপ কেতিয়া শ্ৰীকৃষ্ণই ধাৰণ কৰিছিল। এবাৰ কি হৈছিল, অসুৰ আৰু দেৱতাসকলৰ মাজত অমৃতৰ ভাগ বতৰা লৈ কাজিয়া হৈছিল, আৰু সেই সময়ত শ্ৰীকৃষ্ণই কি কৰিছিল, এগৰাকী সুন্দৰী ৰমণীৰ বেশ লৈছিল, আৰু সুন্দৰী ৰমণীৰ বেশ লৈ দেৱতাসকলক তেওঁ অমৃত খুৱাইছিল, আৰু অসুৰসকলক অমৃত পান কৰাৰ পৰা বঞ্চিত কৰিছিল। আৰু তেতিয়াই শ্ৰীকৃষ্ণই এই মোহিনী ৰূপ ধাৰণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, মই পিছলৈ এই পাঠটিৰ ওপৰত আৰু দুটি ভিডিঅ' বনাম। এটা হৈছে প্ৰশ্ন উত্তৰৰ ওপৰত, আৰু এটা বনাম শ্ৰীধৰ কণ্ডলীৰ ওপৰত। সকলো ভুল ভ্ৰান্তি দেখুৱাই দিলে বা আঙুলিয়াই দিলে মই কৃতাৰ্থ হ'ম। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।